আসসালামু আলাইকুম নমস্কাৰ সকলোকে স্বাগতম মোৰ ইউটিউব চেনেললৈ আৰু এইটো আমাৰ হ'ব বোৰ্ডিং যেটো বোৰ্ডিংৰ ভিডিঅ' আমি দি আছো বোৰ্ডিং ফেজ পাৰ্ট 4 হ'ব ঠিক আছে তো এয়া চাওক মই যেটো বোৰ্ডিংত সোমাই ৰাখিছিলো হিট দিয়াৰ কাৰণে তো আজি 3 দিন পাৰ হৈ গ'ল 4 দিন তো আজি এতিয়া আৰু আমাৰ দৰকাৰ নাই তাত দিয়াৰ আৰু ইয়াৰ পৰা কেইটামান সেল হৈ গ'ল এইখিনি আছে ইয়াত আছে আপোনাৰ প্ৰায় তথাপি 40টা আছে ইয়াত ঠিক আছে তো আমাৰ এন্টিবায়োটিক যেটো টেট্ৰাসাইক্লিন আৰু গ্লুকোজ হেতু খোৱা খতম হৈ গ'ল এতিয়া আপোনাৰ আজিৰ পৰা ষ্টাৰ্ট হ'ব আজিৰ পৰা পুৰা 6 দিন আপোনাৰ হ'ব বিমাৰেল যেটো আপোনাৰ মাল্টিভিটামিন আছে বিমাৰেল এই বিমাৰেল এইটো ঠিক আছে বটলটো ভালকৈ চাই ল'ব এইটো হয় মাল্টিভিটামিন এইটো আপোনাৰ খুৱাব লাগিব তাৰ হাড়ি যিবিলাক আছে হাড় হোৱাৰ কাৰণে তো এইটো আপোনাৰ কন্টিনিউ 5 দিনৰ পৰা 6 দিন 7 দিন খোৱালে কোনো ঝামেলা নাই বেলেগ মেডিসিন নহয় আজিৰ পৰা এন্টিবায়োটিক বা অৰেছ হেতু খুৱাব নালাগে খালি এইটো খোৱালি হ'ল তো 6 দিন বা 7 দিন খোৱাৰ পিছত আকৌ নেক্সট খুৱাব লাগিব তো হেতু বাৰু ৰেগুলাৰলি ভিডিঅ' পাই থাকিব বিমাৰেল বৰ্তমান 7 দিন মান খোৱালে আপোনাৰ ঠিক হৈ যাব ইয়াত চাওক আপোনাৰ ইয়াত আছে প্ৰায় 2 4 6 8 10 12 14 18 20 22টা মান আছে ইয়াত এটা আৰু নতুনকৈ ওলাইছে ঠিক আছে তো আজি আমাৰ যেটো বোৰ্ডিং পেজৰ যেটো ভিডিঅ' বনাই আছিল হেতু আপোনাৰ হৈ গ'ল অলৰেডি তেতিয়া বলক আমি নতুন আৰু পোৱালি গজাইছে হেকেটা লৈ আহো হেকেটা আপোনালোকক আমি দেখুৱাম আজিৰ ভিডিঅ' বহুত লম্বা নহয় জাস্ট আপোনাৰ 3 দিন পাৰ হৈ গ'লে কি খুৱাব এইটো কাৰণে আপোনাক ভিডিঅ'টো দিয়া হৈছে 3 দিন যেটো খুৱাইছো টেট্ৰাসাইক্লিন অৰেছ বৰ্তমান হেতু খুৱাব নালাগে অৰেছটো লাগিলে বেছি গৰম থাকিলে মাজে মাজে খুৱাই থাকিব কোনো অসুবিধা নাই কিন্তু টেট্ৰাসাইক্লিনৰ বৰ্তমান এন্টিবায়োটিকৰ দৰকাৰ নাই এতিয়া আমাৰ গ্ৰোথ লাগে তাৰ হাড়ি যিবিলাক আছে এইটো আপোনাৰ ষ্ট্ৰং হ'ব লাগে হাইট বাঢ়িব লাগে তো যাৰ কাৰণে আপোনাৰ আজিৰ পৰা বিমাৰাল ষ্টাৰ্ট হ'ব একদম পাক্কা 6 দিন চলিব ঠিক আছে এইকিটা নহয় যেটো আপুনি চাই আছে এইটো নহয় এইটো আমাৰ নতুন পোৱালি হয় নতুন বোৰ্ডিংত সোমাইছো নতুনকৈ ওলাইছে ঘূৰি আছে বৰ্তমান চাব পাৰে এইকেইটাকো আপোনাৰ আজি অৰেষ্টৰে দিয়া নাই তো দানাৰ লগত নেমু পানীটো দিম এইকেইটাৰো ৰেগুলাৰলি মেডিসিন খুৱাব লাগে ঠিক আছে হেতুৰ বিষয়ে পিছত ভিডিঅ' বনাম এতিয়া আজি আপোনাৰ কোনো কোনো অৰেঞ্জ বা নেমু দিয়া নাই আজি দিব লাগিব এতিয়া দানাৰ দিয়া টাইমত দিম এতিয়া বলক সেই নতুন কেইটা চাও পোৱালি যেটো জগাইছে এটো কোচত বহি আছে এসাক এই নতুন ওলাইছে খং চাব খং এইকেইটা আমি এতিয়া হেতু বোৰ্ডিংত লৈ যাম এটা আছে 2 4 6 8 10 10টা 12টা 14 16 চাক কি হ'ব উপায় 25টাৰ পৰা 16টা উঠাইছে এই কাৰণে এতিয়া পোৱালি ৰেট বহুত বেছি আধা আধি কৰি নষ্ট কৰি দিয়ে এতিয়া বলক আমি তাত লৈ যাম তাত নি এৰিম তো ভিডিঅ' তাত নি এৰি পেলাই আমি ভিডিঅ' খতম কৰিম এতিয়া চাওক আজি আমাৰ অৰেছ নাই তো যাৰ কাৰণে নেমু টেঙা দি আছো এনেকুৱা যদি বাই চান্স অৰেছ নাথাকে নেমু টেঙা দিব নেমু টেঙা দিলে কোনো ঝামেলা নহয় নেমু টেঙা ভাল বস্তু হয় আৰু এটা দিয়া এটা দি দিয়া এই ধৰণে আপোনালোকে নেমু টেঙা দি দিব লগতে অলপ চেনিও দি দিব কোনো অসুবিধা নাই ইমানখিনি আপুনি চেনি দি দিব এইটো এন্টিবায়োটিক হয় টেট্ৰাসাইক্লিন দিয়ক বস অলপ পানী ঢালি দিয়া এতিয়া পানী ঢালি দি আছো পানী ঢালিলে হৈ গ'ল
আপোনাৰ চেনি নেমু টেঙা আৰু ইয়াত টেট্ৰাচাইক্লিন নতুন পোৱালি যে এই কাৰণে তাত অলৰেডি পুৰণাও আছে 2 দিনৰ তো আপুনি এই বেলেগ বেলেগ পোৱালিৰ কাৰণে হ্যাঁ এই 20টা 25টাকে কণী দিয়াৰ পিছত 12টা 13টা 15টাকে ওলাই আছে তো আপুনি 12টা 13টা পোৱালিৰ কাৰণে বেলেগ বেলেগ বৰ্ডিং এনেকুৱা বনাব নালাগে কাৰণ খৰচা বেছি হৈ যাব কাৰণ ইয়াত এটা বাল্ব জ্বলিব গোটেই ৰাতি তো খৰচা আহি যাব বেছি যাৰ কাৰণে আমি 2-1 দিনৰ হ'লে একেলগতে ৰাখি মেনেজ কৰি ল'ম কোনো প্ৰব্লেম নাই এনেকুৱা আপোনাৰ দিব দি পেলাই এই পোৱালিকেইটা আমি তাত এৰি দিম এই যে ইয়াত যেইকেইটা দানা দিছোঁ এনেকুৱা পেপাৰত ফাৰ্ষ্টত এটাতো গোটেইখিনি নাখাই জাষ্ট দিছোঁ আৰু কি তথাপিও আধা আধি ৱেষ্ট কৰিব কিছু খাব কিছু নষ্ট হ'ব এনেকুৱা যিকেইটা পেপাৰত দানা দিছোঁ এইকেইটা গোটেইকেইটা নাখায় হ'লেও দিব লাগিব নহ'লে ইয়াতে ডাইৰেক্ট এইটো চিনি নাপায় না তেতিয়া পানী খাব ইয়াৰ পৰা দানা ইয়াৰ পৰা এতিয়া চাক এইকেইটা অলপ ডাঙৰ হৈ গ'ল কিন্তু এইকেইটা অলপ সৰু সৰু হ'লেও উপায় নাই বেলেগ বেলেগ জ্বলালে খৰচা বেছি আহি যাব ইলেক্ট্ৰিকেল বিল বেছি স্মাৰ্ট মিটাৰ হয় ভাই একদিনত যি বিল আহে যাৰ কাৰণে এনেকুৱা ৰাখিছোঁ এতিয়া কাম খতম এতিয়া আমি এইকেইটা ওপৰত দি বস্তা দি লাইট জ্বলাই দিম বাছ হৈ যাব এনেকুৱা দি পিছত ওপৰত বস্তাটো দি দিম বাস আমার কাম হৈ গ'ল লাইট জ্বলাই দিছোঁ তো আজিৰ ভিডিঅ'ত ইমানখিনি আপোনালোকে ভিডিঅ' চাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কিবা এটা জানকাৰী যদি আমাৰ দেখুৱাত মিছ হয় জনাব আৰু আপোনালোকৰ কিহৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰি জনাব আমি ভিডিঅ' বনাম ঠিক আছে ধন্যবাদ